Hi guys, welcome back to my YouTube channel Vishal's Vlogs. তো আমি ভিডিওটা আৰম্ভ কৰোঁ আৰু মেইন টপিকটো আপোনাক কৈছোঁ মই মানে এটা বস্তু দেখুৱাইছোঁ আপোনালোকক আৰু বস্তুটো আনিছে আমাৰ গাঁৱৰে আমাৰ ঘৰৰে হয় আমাৰ মুন্না ভাই এইটো আপুনি কি ক'ব বস্তুটো পৰা আনিছে আপুনি দেখুৱাইছোঁ বস্তুটো আপোনালোকক মই দেখাই নাই ময়ো দেখাই দিছিলোঁ আচৰিত তাৰমানে কি ক'ম আপোনালোকক দেখুৱাইছোঁ এইটোৱে বস্তুটো এই বস্তুটো আপোনালোকক দেখুৱালোঁ মই আজি কি হয় তেখেতে কৈছে ৰঙালাও বোলে কিবা এইটো ৰঙালাও হ'ব পাৰেনে আপোনালোকে কওকচোন এইটো কি হিচাপত ৰঙালাও হ'ব এইটো ক'ৰ মাল এইটো কওক কমেণ্টত ক'ব জানিলে মই কিন্তু এনে অলপ চলপ ইউটিউবত দেখা হিচাপত এইটো ব্ৰিটেইনৰ মাল হয় হয়নে ক'ব এইটো ৰঙালাও বোলে এইটো জাতটো চাই লওক আপোনালোকে কিমান দাম কিমান লৈছে 30 টকা দাম লৈছে বোলে ৰঙালাও কি ধৰণৰ ৰঙালাও বনাইছে ন ভাল লাগিছে কিন্তু এইটো অসমতে হৈছে বোলে চাওক আপোনালোকে অসমতো এনেকুৱা মাটি আছে সাৰুৱা যি এইটো ৰঙালাও অসমত হৈছে তো ৰঙালাও নে কি তো পানীলাও নে ৰঙালাও নে আলু লাওটো কি এইটো টেষ্টটো কি ন কালি ক'বা মোক মই ক'ব লাগিব ন কমেণ্টত জনাব ন কেনেকুৱা লাগে টেষ্টটো মই ক'ব লাগিব কেনেকুৱা তুমি কৈ দিবা মোক কথাটো তো ভিডিঅ'টো এইখিনিয়ে আছিল ভাল লাগিল আৰু ভিডিঅ'টো ভাল লাগিলে ৰঙালাওটো শ্বেয়াৰ ৰঙালাওটো শ্বেয়াৰ নহয় মোৰ চেনেলটো শ্বেয়াৰ কৰিব তাৰপিছত ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে এটা লাইক কৰি দিব আৰু বেল আইকনটো অলত ৰাখিব ধন্যবাদ।